আমি আমাৰ সন্তানক পৰিৱেশ পৰিস্থিতিৰ লগত খাপ খাব পৰাকৈ কিমান কি যে নিশিকাওঁ নহয় জানো। শিকাবও দৰকাৰ, কাৰণ সিহঁতে কেনেকৈ নিজে জানিব কোনটো পৰিৱেশত কি কৰিব লাগিব, কেনেকৈ চলিব লাগিব বা এইটো কৰিব লাগিবনে নালাগে। এইখিনি আমি তাহাঁতক শিকাবই লাগিব, হয়নে নহয় কওক। এয়া ছুইমিং পুলত প্ৰথম দিনা সি ছুইমিং শিকিবলৈ আৰম্ভ কৰিছে ত্ৰিপুৰাত। নমস্কাৰ, মোৰ নাম ৰুণিমা লাহন। মই এগৰাকী গৃহিণী আৰু মই মোৰ সংসাৰখন চলাই নিয়াত যিকোনো পৰিস্থিতিতে যাতে মই নিজৰ সংসাৰখন চলাই নিব পাৰোঁ তাৰে প্ৰচেষ্টাৰে। আৰু এয়া মই প্ৰথম আমাৰ ল'ৰাটোক ছুইমিং ডেত ছুইমিং শিকাবলৈ লৈ গৈছোঁ। আৰু সিহঁতৰ ছুইমিং দেখিছেই নহয়, সৰু সৰু অকণি অকণি সৰু সৰু পোৱালি। আৰু এইবোৰ মাকবোৰ যেনেকৈ মই ৰৈ আছোঁ তেনেকৈ মাকবোৰ ৰৈয়ে আছে, ল'ৰা ছোৱালীবোৰে সাঁতুৰি আছে, কিন্তু আমি এৰি থৈ যাবও নোৱাৰোঁ। দেখিছেনে কেনেকৈ আমি ৰ'দত বহি থাকোঁ। মই কিন্তু একদম সিহঁতৰ ওচৰতে বহি থাকোঁ দেই, কাৰণ ইমানেই ল'ৰা ছোৱালী আছে যিকেইজনে শিকাইছে তেখেতলোকে হয়তো নেদেখিবও পাৰে বুলি মই ওচৰতে বহি থাকোঁ। আৰু যিহেতু দিনটো ৰ'দত বহি থাকোঁ, চ' ইমান ৰ'দত বহাৰ পিছত এখন স্কিন কিমান জ্বলিব পাৰে আপোনালোকে গম পায়নে। তাৰ কাৰণে আকৌ ৰাতি ঘৰলৈ আহি স্কিন কেয়াৰো কৰোঁ, কাৰণ স্কিন এটাও এৰিব নোৱাৰোঁ, সিটোও নেৰোঁ এইটোও নেৰোঁ। সেইটো হৈছে ল'ৰাটোৰ ভৱিষ্যতৰ কাৰণে আৰু এইটো মোৰ নিজৰ। চ' সেইকাৰণে মই একো এৰিব নোৱাৰোঁ। আৰু আহি লৈ একদম ঘৰত প্ৰথম মোৰ কামটোৱে হৈছে গা পা ধুই স্কিন কেয়াৰ কৰাই। আৰু সেয়াই আপোনালোকক অলপ দেখালোঁ মই কেনেকৈ স্কিন কেয়াৰ কৰোঁ। আৰু মোৰ স্কিন কেয়াৰৰ প্ৰডাক্টছবোৰ সদায় মই অৰিফ্লেমকৈ সকলোকে প্ৰিফাৰ কৰোঁ। অৰিফ্লেমে মোৰ স্কিনখন যিধৰণে ৰিকভাৰ কৰিছে, মই সেইটো কাৰণে অৰিফ্লেম সকলোকে কওঁ যে অৰিফ্লেমৰ প্ৰডাক্টছেই ব্যৱহাৰ কৰক। আৰু যদি আপোনালোকে নিজৰ স্কিনখন অনুযায়ী প্ৰডাক্টছ ল'ব বিচাৰে তেতিয়াহ'লে মোৰ লগতো কণ্টেক্ট কৰিব পাৰে। মই আপোনালোকৰ স্কিনখন ডিজিটেলি এনালাইজ কৰি আপোনালোকৰ স্কিনখনত কি কি দৰকাৰ আছে সেইখিনি মই আপোনালোকক জনাবলৈ সক্ষম হ'ম। আৰু যদি অৰিফ্লেমৰ প্ৰডাক্টছবোৰ ল'ব বিচাৰে তেতিয়াহ'লে মোক কণ্টেক্ট কৰিব পাৰে। এয়া দেখিছেনে, মই গোটেই সম্পূৰ্ণ স্কিন কেয়াৰটো কৰিহে কিবা খাব আছে যদি খাম বা কিবা কৰিব আছে যদি কৰোঁ। নহ'লে মোৰ স্কিনখন যে জ্বলি গ'লে বহুত বেয়া লাগিব। সেইকাৰণে এইটো মোৰ একদম ফাৰ্ষ্ট প্ৰায়ৰিটি বুলি ক'ব লাগিব। আৰু এয়া মই যিহেতু ৰাতিৰ কাৰণে কৰিছোঁ, নাইট ক্ৰীম ইউজ কৰিছোঁ। আৰু নাইট ক্ৰীমটো আপোনাৰ স্কিনখনৰ যিখিনি চেলছ আছে সেই চেলখিনি ৰাতিৰ যিহেতু আমি জানোৱে আমাৰ ৰাতিয়ে বডিবোৰে বহুত বস্তু ৰিকভাৰ কৰে। চ' সেইকাৰণে যেতিয়া আমি এনেকুৱা কিছুমান বস্তু ইউজ কৰি থওঁ তেতিয়া স্কিনখন কেতিয়াও ডেমেজ নহয়, আৰু ডেমেজ হোৱাৰ সম্ভাৱনাটো কমি যায়। নহ'লে ৰ'দত থাকিলে আমি জানো সকলোৱে পিগমেণ্টেশ্যন আহিয়ে যায়। স্কিনৰ লগতো বহুতখিনি কথা আছে যিখিনি আপুনি ফ'ল' কৰিবই লাগিব। আজিৰ ডেটত অন্ততঃ এইখিনি কৰিবই লাগিব, নহ'লে স্কিন আপুনি ভাল হৈ থাকিব বুলি কোনোপধ্যে ভাবিব নোৱাৰে। আৰু এই ধৰণেই আমি ছুইমিং পুলত ছেকেণ্ড ডে ছেকেণ্ড ডে ইমান ইম্প্ৰুভ নাছিলে, কিন্তু থাৰ্ড ডে দেখিছেনে টিউবটো এৰি পিনি সি নিজেও চেষ্টা কিন্তু কৰিছে সি খালি দেই, ভালেখিনি চেষ্টা কৰিছে, তাৰ বহুত ভালো লাগিছে বোলে। আৰু এইদৰেই জাষ্ট থাৰ্ড ডে হৈছেহে। চ' সেইকাৰণে আপোনালোকলৈও কিছুমান সৰু সৰু ভিডিঅ' আগবঢ়ালেও। দেখিছেই নহয় মাক দেউতাকবোৰ কেনেকৈ ৰৈ আছে নিজৰ সন্তানৰ কাৰণে, কেনেকৈ নিজৰ সন্তান আগবাঢ়ি যাব পাৰে। আচলতে ইয়াত ত্ৰিপুৰাৰ অলিম্পিকৰ বাচ্ছাও ৰেডি কৰে। চ' মাকবোৰ এনেকৈ ৰৈ থাকে।